নমস্কাৰ বন্ধুসকল, ভিলেজ কিডছ গুঞ্জনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো খুব বেয়া, যেহেতু আজি দিৱালী আপোনালোকে জানেই, বতৰটো আজি খুব বেয়া। এফালে ঠাণ্ডাও পৰিছে। এইয়া এফালে আমাৰ গুঞ্জনে ফটকাৰ কাৰণে চিঞৰিয়ে আছে। এই দেউতাকক লিষ্ট বনাই দিয়ে। চা বাবু, কি লিষ্ট বনাই আছা তুমি? আলু বম, জলকীয়া বম, ফুলজাৰি, ৰকেট, পেন্সিল বম, কি হয় আৰু গধূলালৈকে বৰষুণ ডাঙে নে নাই, দুপৰীয়া 12:30 মান বাজিছে, এতিয়ালৈকে বৰষুণ এৰাই নাই। এতিয়া কেনেকৈ হ'ব দেৱালী ভাবিছোঁ আৰু। এয়া আমাৰ গুঞ্জনৰ মন বেয়া। বৰষুণ এলি ভাল আছিল কিয়া? হা? চাহ মুখখন চাহ তোমাৰ। ইমান আশা কৰি আছিল বেচেৰাটো, বৰষুণ যাক নেৰে এতিয়া। চি, সঁচাকৈ আজি বতৰটো খুব বেয়া। এতিয়ালৈকে বৰষুণ এৰাই নাই। কি হ'ব? এয়া মই দোকান পালোঁহি এইমাত্ৰ। আমাৰ গুঞ্জনৰ কাৰণে মানে এতিয়া অলপ বজাৰ কৰিব লাগিব। ই এখন মোক লিষ্ট দি পঠাইছে, এইখন দেৱালীৰ কাৰণে। এইখন গুঞ্জনে নিজে লিখিছে। আলু বম, জলকীয়া বম, ফুলজাৰি, ৰকেট বম, কলগছৰ বম, চকৰি বম, পেঞ্চিল বম, চাকি আৰু এইটো লাট লিখিছে 6 নম্বৰটো। এইটো লাইট হ'ব লাগে, ইয়াক চকলেট লাইট লাগে বোলে, লিচু লাইট। অলপ বজাৰ কৰি আহোঁ ৰ বাবুৰ কাৰণে। বৰষুণ মাত্ৰ বহুত, বা ইমান বৰষুণ এনেকুৱা এটা দিনতো। এইটো দুনিৰ চক। দুনিৰ চকত এই বৰষুণৰ মাজত মানে দেৱালীৰ বজাৰ কৰিব আহিছোঁ। ইয়াতে অকণমান গুঞ্জনৰ কাৰণে কিবা কিবি ল'লোঁ, সি যি লিষ্টত মানে লিখি পঠাইছে। আহিলোঁ এই ৰকেট, চকৰি, কলগাছ আৰু যোৱাকালি আমাৰ দেউতাই নিছে ইয়াৰ কাৰণে, মানে মনে মনে থৈ দিছোঁ ঘৰৰ ভিতৰত, মানে উৎপাত কৰেতো। এতিয়া এইখিনি মানে নি একেলগে কৰি পেলাই গোটেইখিনি বস্তু ওলাই দিম আৰু ইয়াক। এয়া মই ঘৰত আহি পাইছোঁ। এতিয়া মই মনে মনে আহিছোঁ, মানে এতিয়া মই গুঞ্জনক দেখাম কি আনিছোঁ। চাবচোন আপোনাৰ তাৰ ৰিয়েকশ্যনটো চাব। অ' গুঞ্জন, ক'ত? তোমালৈকে একো অনা নাই মই। একো অনা নাই। কি কি আনিছোঁ? বাহিৰত ইমান বৰষুণ দি আছে। যিহেতু বতৰ খুব বেয়া, গতিকে ঘৰতে এনেকৈ থুলমূলকৈ অলপমান দিৱালী পালন কৰিছোঁ। গুঞ্জনেও নামানে, একদম খুব থুলমূলকৈ অলপ চাকি মম এনেকৈ জ্বলাই দিছোঁ। হেপী দেৱালী। শেষ আমাৰ গুঞ্জন। কি কৰি আছা? তুমি তলত কিয় দিছা বাবু? হা? এয়া আমাৰ হেৰি দিৱালী বুলি সন্ধিয়াৰ চাহপাত, জিলাপি আৰু গাখীৰ চাহ, বেলেগ একো মিঠাই বনোৱা নহ'ল। বতৰো খুব বেয়া, গাও বেয়া, যেনেকৈ দীপাৱলী পাৰ কৰিম আৰু। গুঞ্জন, তুমি
the next day. এয়া দ্বিতীয় দিনাৰ ৰাতিপুৱা গতিকে যোৱা ৰাতিটো ফটকা মাৰা নহ'লে এতিয়া আমাৰ গুঞ্জনে ফটকা মাৰিব ৰাতিপুৱাই মানে অলপমান বৰষুণ কমিছে গুঞ্জনৰ ভয় নালাগে এয়া আমাৰ গুঞ্জনে এতিয়া ফটকা মাৰিব এয়া বম মাৰিব ওলাইছে বতৰ হিচাপে দেৱালী হৈছে আৰু এইবাৰ আজি দিনতে এইবিলাক শেষ কৰিব লাগিব গুঞ্জনে বৰ আমনি কৰি আছে চাওঁ আৰু কি হয় বৰষুণ পৰিয়ে আছে তথাপিও এইবিলাকৰ একো কাম নোহোৱা হৈছে মাতে নাই এইবিলাক সেমেকি গৈছে সেমেকি যোৱাৰ কাৰণে এইবিলাকৰ একো চাউণ্ড নাহে ফুটাই নাযায় এইবিলাক এইফালে গুঞ্জন এইফালে দেউতাক দুটাই লাগি আছে অলপ বতৰ ভাল কৰাৰ লগে লগে দুটা ওলাই আহিছে আৰু ফটকা ফুটোৱাৰ কাৰণে কি মাৰিবা এইবাৰ চাওঁ এইবাৰ কলগছ মাৰা হ'ব বতৰটো জাষ্ট অলপমান কমিছে গতিকে সন্ধিয়ালৈকেতো মাৰাটো সম্ভৱে নহয় বতৰ বেয়াই হ'ব তথাপি অকণমান গুঞ্জনেও বৰ আশা কৰি আছে গতিকে এতিয়াই অলপ মাৰি দিওঁ কলগছটো এতিয়াই কলগছ ফুটোৱা হৈছে সন্ধিয়ালৈকে যিহেতু বৰষুণ দিবয়ে চব সেমেকি আছে নালাগে এই বস্তু বাপৰে তোমালোকে ইমান চিঞৰানে হা আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিলে যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব